স্বাগতম জনাইছো গগৈ সিস্টাৰ আনিটি ভিডিঅ'লৈ আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ এটা ৰেচিপিৰ হৈতে দুটামান কথা আসলতে বস্তুটা লোৱা হ'ল তাৰ বাবে ভাইটি দুটাক ট্ৰিট দিব লাগে আৰু ট্ৰিটটোৰ কাৰণে আমি কি ৰেচিপি বনালো তাৰে অলপ ভিডিঅ' আপোনালোকৰ মাজলৈ আগবঢ়াইছো বহুতে বনাবলৈ জানেই মানে ৰেচিপিটো কিন্তু বহুতে নাজানে তো নজনাবোৰৰ কাৰণে এইটো ৰেচিপি হয় তো আশা কৰো ভাল পাব বুলি আৰু যোনবিলাকে চাব বিচাৰে আমাৰ ভিডিঅ'টো চাব পাৰে কি বনালো কেনেকৈ তৈয়াৰ কৰিলো তো বলক তেন্তে ৰেডি কৰোগে তাহাতি অলপ পাছতে আহিব সো মই এতিয়াৰ পৰা ষ্টাৰ্ট কৰোগে আৰু বলক মোৰ লগত একেলগে পাকঘৰলৈ যাওঁ এয়া মই বস্তুখিনি ৰেডি কৰি ললো কি লাগিব গুটিখিনি উলিয়াই ললো এইখিনি এতিয়া মই এইখিনি সবজিখিনি কাটি লৈছো যেনেকৈ দৰকাৰ ঠিক তেনেদৰে কাটি ললো আমি এয়া ক্যাপসিকাম আৰু গাজৰ ফ্ৰাই কৰি লৈছো আৰু বাকি গুটিখিনি কাটি ললো বন্ধাকবি পিয়াজ বিলাহী সব কাটি লৈছো আপোনালোকে ৰেচিপিটো বনাব পাৰে যদি আপোনালোকে বনাব নাজানে আৰু যিবিলাকে জানে ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু ঘৰতে যদি বনাব পাৰে কিয়নো বাহিৰৰ পৰা কিনি খাব লাগে হয়নে নহয় বাৰু তো যিবিলাকে বনাব ইচ্ছা কৰে মোৰ ভিডিঅ'টো চাই আপোনালোকে ঘৰতে সিম্পলকৈ এনে বনাই খাই চাবচোন আৰু বলক তেন্তে বনাও এয়া সব কেৰাহীখন পাতিলো তাতে তেল দি দিলো তেল গৰম হোৱাৰ লগে লগে ইয়াতে পিয়াজ দি দিছো পিয়াজখিনি ভালকৈ ফ্ৰাই কৰি লম তাতে এতিয়া কাটাৰত কাটি থোৱা বিলাহীখিনি দি দিছো ইয়াতে ব্লেক সল্ট দি দিছো চাওমিন যেহেতু বনাইছো তো ইয়াত ব্লেক সল্টে দি দিছো আৰু ৰেড চিলি ফ্লেক্স অলপ দি দিছো তো বনাই আছো এইখিনি গলিবলৈ দিম যেহেতু আমি তেতিয়া এইখিনি যদি গলি যায় তেতিয়া আমাৰ সসো বহুত কম লাগে ইয়াতে এতিয়া কাটি থোৱা বন্ধাকবি দি দিছো আৰু অলপ পিয়াজো দি দিলো মানে সৰুকৈ কাটি থোৱা যিখিনি পিয়াজ আছিলে সেয়া অলপ দি দিলো এইখিনি এতিয়া ভালকৈ ফ্ৰাই কৰি লম প্ৰায়ভাগ মানুহে জানেই কিন্তু এলাহতে নবনায় সেইটো বাৰু জানোৱেই তো আপোনালোকে ঘৰতে বনাবলৈ ট্ৰাই কৰিব এনেই পইচা খৰচ কৰাতকৈ বহুত কম পইচাতে এনেকৈ বনাব পাৰে এইখিনি চব ফ্ৰাই কৰি থাকোঁতে আমাৰ ইয়াতে আমি সয়া সচ দিলোঁ সয়া সচ আপোনালোকৰ জোখেৰে দিব কিমান খায় কিছুমানে কমকৈ খায় কিছুমানে বেছি খায় মই বেছি দিয়া নাই তাতে এতিয়া টমেটো সচ দিছোঁ আৰু চিলি সচো দিছিলোঁ কিন্তু ভিডিঅ'টো নোলালহে ইয়াতে এতিয়া বইল কৰি থোৱা চাওমিনখিনি দি দিছোঁ এইখিনি ভালকৈ সচখিনি লাগিবৰ বাবে এনেকৈ মানে লৰাই দিছোঁ এতিয়া ইয়াতে গাজৰ আৰু কেপচিকাম দি দিছোঁ যিহেতু গাজৰ আৰু কেপচিকাম আগতে ফ্ৰাই কৰি থোৱা আছিলে চ' ওপৰতহে দিছোঁ এনেকৈ হাই ফ্লেমত 3-4 মিনিটৰ বাবে লৰাই এনেকৈ ভাজি দিম কামাৰ বনাই হৈ গ'ল তো মই এতিয়া টেষ্ট কৰি চাম হাতি আহিলে আমি খাওঁ ষ্টাৰ্ট কৰোঁ আৰু সৰু সুৰা পাৰ্টি এটা লেপটপটো অনা কিহৰ কাৰণে পাৰ্টি তো লেপটপৰ পাৰ্টি ন নাই কৰা আনবক্সিং তো লেপটপ এটা ল'লোঁ তো পাৰ্টিটো সেইটো কাৰণে আছিলে হয় নাই লেপটপৰ পাৰ্টি HP লেপটপ এটা ল'লোঁ তো তাহাঁতি পাৰ্টি খুজি আছিলে তো পাৰ্টিটো সেয়াই আৰু সৰু সুৰা পাৰ্টি এইটো লেপটপটো HP Ryzen 3 এটা লোৱা হ'ল আমাৰ তো সেইকাৰণে সৰু সুৰা পাৰ্টি এটা আৰু তো আইটেমকেইটা এইকেইটাই পৰ্ক পাস্তা বনাইছিলোঁ সেইটো ৰেচিপিটো যদি বিচাৰে নেক্সট ভিডিঅ'ত দি দিম আৰু ভেজ চাওমিন বনালোঁ আৰু এনেকৈ চিপছ ক'ল্ড ড্ৰিংকছ তেনেকৈ এৰেঞ্জ কৰিলোঁ আৰু সৰু সুৰা পাৰ্টি এটা ভাইটি দুটাই বেছিকৈ কৈ থকাৰ বাবে
লেপটপটো আনিলা বা পাৰ্টি এটা দিবা সো তেনেকৈ এটা পাৰ্টি এৰেঞ্জ কৰা হ'ল তাহাঁতৰ দুটাকে দিলোঁ আৰু ঘৰটো তেনেকৈ খালোঁ আৰু যদি আমাৰ ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰি জনাব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আগলৈ নতুন নতুন ভিডিঅ' পাই থাকিবলৈ ধন্যবাদ